ৰাস্তা ঘাটে ঘূৰি ফুৰে য'ত ত'ত কিবা কিবি বাছ কৰি ফুৰে সেইবিলাকেই বাবা হয় আমাৰতো তেনেকুৱা ধৰণৰ নহয় আমাৰতো এটা প্ৰেজেণ্টলি এজেগাতে থাকিব লগা হয় মন্দিৰতে থাকিব লগা হয় গতিকে আমি বাবা বুলিতো নহয় বাবা বুলি ক'লে মানে আপোনালোকে বাবা কৰাটো ভুল হয় 100% ভুল মানে এইটো বাবা হ'ব নাই এইটো ভণ্টি বুলি কয় ভণ্টি বুলিয়ে মানে কয় ভণ্টি এইটো ভদন্তৰ ওপৰৰ পৰা ভণ্টি বুলি কয় পালি ভাষাত ভণ্টি বুলি কয় মানে তেনেহ'লে মই আপোনাক ভণ্টি বুলি সম্বোধন কৰিব পাৰোঁ ভণ্টি বুলি ক'ব পাৰে ভণ্টি বুলি তেনেহ'লে সম্বোধন কৰিছোঁ আৰু আপোনালোকে আহিলে বাবা শব্দটো গুচাই ভণ্টি বুলি ক'ব আৰু আপুনি বৰ্তমান বৌদ্ধ টেম্পুলটোৰ মানে টাইফাকে সম্প্ৰদায়ৰ লোকসকলৰ বৌদ্ধ টেম্পুলৰ আপুনি বৰ্তমান অধ্যক্ষ আপোনালোকে মৰমত ভণ্টি বুলি ক'ব পাৰে মই এইফালে দেখিলোঁ আপোনালোকৰ এই পিছফালে দেখিলোঁ পৰিৱেশ কি দেখিলে মানে জ্ঞান লাভ কৰি পিনি কি পালে তেখেতে তাতে দেখা দিছিলে কিবা কৈ দিছিলে পঞ্চবৰ্গীয় বুলি কয় পঞ্চবৰ্গীয় ভিক্ষু বুলি ক'লে এই পাঁচজনকে বুজায় মানে বিশেষকৈ এই পঞ্চবৰ্গীয় ভিক্ষুবিলাককে লৈ পিনি তেখেতে তেতিয়াই জ্ঞান লাভ কৰিছিলে তেখেতে ক'লে যে আমি যিটো আপোনালোকে আমি কৈ থাকোঁ যে বাবাবিলাকে যিটো পদ্ধতিত চলি আছিলে সেইটো নহয় মানে সেইটো মুক্তি লাভ কৰিব নোৱাৰে কৰি কিমান জনম হ'লে গোটেই জনমটোৰ কাৰণে কৰিও শেষ নহয় মানে তেতিয়া কৈছে যে ভিক্ষুবিলাক তেতিয়া মানে ভগৱান বোধ হৈছে ভিক্ষুবিলাক ভণ্টিসকল এতিয়া তোমালোকে যিটো জ্ঞান দেখিলে তোমালোকে মোৰ পৰা যিটো জ্ঞান পালে এইটোৱে প্ৰকৃত জ্ঞান এইটোৱে মানে স্বৰ্গলৈ যোৱা অতি সহজ উপায় আৰু মুঠতে তেতিয়া মানে পঞ্চবৰ্গীয়ে তেখেতৰ পৰা ভাল জ্ঞান লাভ কৰি আৰাহাতা মানে লাভ কৰিছিল মানে জ্ঞানটো লাভ কৰিছিল এইটোৱে হয় আমি এতিয়া আমাৰ বিশেষকৈ নামফাকে গানখন 1850 চনতে ইয়াতে ইষ্টাব্লিছ হৈছে খুব কম সংখ্যক মানুহ ইয়াত থাকে ইয়াত মানে প্ৰায় আমাৰ গাঁওখনত 500মান মানুহ ব্যক্তি থাকে তাৰপিছত টাইফাকেসকল ইয়াতে অসমত 2,500মান আছে মানে হিচাপ মুঠতে 2,500মান মানুহ আছে এই 2,500 মানুহৰ ভিতৰতে এইটোৰ টাইফাকে মানুহৰ ভিতৰত আটাইতকৈ ডাঙৰ গাঁওখন নামফাকে গাঁও ইয়াত 500 মানুহ থাকে বাকীবিলাক তেনেকৈ টিপা ফাকিয়াল আছে তাৰমানে নিংগাম আছে ফানেং আছে বৰফাকে আছে লংলাই আছে তেনেকৈ মানে আমাৰ 5খনমান গাঁও আছে তেনেকৈ এইখিনিতে সৰু খুব কম সংখ্যক মানুহ তাতে থাকে আমাৰ ইয়াতে আটাইতকৈ বেছি সংখ্যক মানুহ একগোট হৈ থকাটো ইয়াতেই মানে নামফাকে নাহৰকটীয়া নামফাকে গাঁৱত বৰ্তমান কিমান আছে আপোনালোকৰ টাইফাকে জনগোষ্ঠী মানে আমাৰ ঘৰ হিচাপে 100 ঘৰ আছে আৰু জনসংখ্যা হিচাপে মানে 0 to 100 years মানে 500 মানুহ আছে আপোনালোকৰ উৎসৱ কেতিয়া পালন কৰে আমাৰ এইটো উৎসৱটো মানে প্ৰায় বুদ্ধ জয়ন্তী হয় তাৰপিছত আমাৰ চাংকেন বুলি কয় ৱাটাৰ ফেষ্টিভেল হয় এইটো প্ৰায় অসমীয়া আমাৰ বিহু উৎসৱৰ লগত একেলগে মিলি কিমান তাৰিখে পালন কৰে এইটো প্ৰায় আমাৰ বহাগৰ 1 তাৰিখৰ পৰা 2 তাৰিখলৈকে মানে পৰে মানে এইটো পৰে আমাৰ এইটো কেনেধৰণে আপোনালোকে উদযাপন কৰে তাতো বিশেষকৈ উদযাপন কৰাটো হয় আমাৰ বুদ্ধৰ মূৰ্তিবিলাক আমি তাৰ বিশেষ স্থানলৈ মানে সেইটো যিটো স্থান আছে তাত এইটো স্থানলৈ আমি নিয়া হয় মানে কাৰণ সেইটো সংক্ৰান্তি যেতিয়ালৈকে বুদ্ধ মূৰ্তি পৃথিৱীত আমাৰ বিশেষকৈ যিহে জেগাত থাকিব 52 ঘণ্টা আমি ৰাখে তাতে 52 ঘণ্টাৰ পাছতে 52 ঘণ্টাৰ পাছত আকৌ আমি চফা কৰি আকৌ মন্দিৰ ওপৰলৈ লৈ আনে তো সংক্ৰান্তি 52 ঘণ্টাটো আমাৰ সংক্ৰান্তি হিচাপে 3 দিন কেতিয়াবা 3 দিন ধৰে কেতিয়াবা 2 দিন 2.5 দিনমান পৰে তেনেকুৱা মানে 52 ঘণ্টা টোটেলি 52 ঘণ্টা হ'ব লাগে তাৰপিছতে এইটো কিন্তু আমাৰ সেইকেইদিনত আমাৰ বিয়া বাৰু নকৰে তেনেকৈ বিয়া বাৰু কথা বতৰাবিলাক নাপাতে সেই 52 ঘণ্টাৰ ভিতৰত একো নকৰে সেইটো বহুত ভাল এটা ফেষ্টিভেল আমাৰ ইয়াতে পাতে তাৰমানে ইউনান চাইনা দেশতো পাতিব থাইলেণ্ডত পাতিব বাৰ্মা দেশত পাতে এইটো আমাৰ টাই সংস্কৃতি হয় একদম কমপ্লিটলি টাই সংস্কৃতি এইটো এটা গতিকে এই সংস্কৃতিটো পাই আমি মানে প্ৰায় এইটো পালন কৰি থকাত এটা সমন্বয় তেতিয়া এইটো হোৱাৰ লগে লগে আমাৰ যিমানবিলাক বাহিৰত থকা ল'ৰা ছোৱালী বাহিৰত খেতি কিবা কৰি থাকে চাকৰি বাকৰি কৰি থাকে এদিনৰ ৱাটাৰ ফেষ্টিভেল দিনাখন তেখেতসকলে এইটো অনুষ্ঠানৰ কাৰণে সিহঁতে ইয়াতে আহে একগোট হয় কথা বতৰা পাতে এতিয়া মিউচুৱেল হয় আৰু তেনেকুৱা হয় তাৰপিছত আমাৰ এইবিলাক আমাৰ ইয়াতে পঞ্চবৰ্গীয় আছে এইটো আমাৰ এটা আছে ধাতু জেতি বুলি কয় এইটো আপোনালোকে দেখিছে এইটো ধাতু জেতি আছে তাৰপিছত আমাৰ এতিয়া পঞ্চবৰ্গীয় এইফালে উপগোত আছে বসুন্ধৰী বুলি এটা আছে তাৰপিছতে মুঞ্চিলিন্দা আছে আমাৰ সুজাতা লিংচম বুলি কয় সুজাতাৰ মানে পায়স দান কৰা ভগৱান বুদ্ধই যেতিয়া দুখাচাৰিয়াৰ পৰা ওলাই আহি পিনি ফেলাৰ হৈ গ'ল মানে মই যিটো বিচাৰিছোঁ আজি পোৱা নাই ইমান বছৰ 6 বছৰ মই তপস্যা কৰিলোঁ তপস্যা কৰাৰ পিছত তাৰ বিনিময়টো একোৱেই পোৱা নাই কি হ'লে মই পোৱা নাই তাৰপিছত মই নোৱাৰিম নেকি বুলি ভাবি মানে মাঘী পূৰ্ণিমাত তেখেতে নামি আহি পিনি দুখাচাৰিয়া বুলি কয় আমাৰ বুদ্ধগয়াৰ ওচৰত এটা আছে পাহাৰৰ ওপৰত গুহাৰ ভিতৰত আছিলে গুহাৰ ভিতৰৰ পৰা নিৰঞ্জনা নদী তালৈ নামি আহি গা চা ধুই মানে মাঘী পূৰ্ণিমাৰ দিনাখন গা চা ধুই পিনি যেতিয়া কৈছিলে তেতিয়া সুজাতাই তেখেতে পায়স দান কৰিব লাগিছে তেতিয়া এটা সুজাতাৰ এটা কাহিনী আছে সি বহুত কল্প মানে প্ৰায় মানে সি এটা চিন্তা কৰি আছিলে যে মই
ফাৰ্ষ্ট যে বুদ্ধ হ'ব তাক মানে পায়সটো মই দান কৰিব লাগে, তাৰ মানে মেইন এইম আছে। তেতিয়া ঠিক বুদ্ধই যেতিয়া ওপৰৰ পৰা সিদ্ধাৰ্থই মানে ওপৰৰ পৰা যেতিয়া নামি আহি পিনি তলত বহিছিল গছৰ তলত, তেতিয়া সুজাতাই পাইছিল যে পায়স দান কৰিবলৈ। তাতে পায়স দান কৰোঁতে সি মই ভগৱান কিবা আমাৰ সিদ্ধাৰ্থ কুমাৰে কৈছে যে মই ভগৱান চগৱান একো নহয়, দেৱতা চেৱতা একো নহয়, মই এটা প্ৰচেষ্টা মানে মই বুদ্ধ হোৱাৰ চেষ্টাত মই আছোঁ, গতিকে তোমাৰ দিয়া পায়সটো মই নাখাম, মানে মই মৰিলে মৰক বুলি মই প্ৰতিজ্ঞা কৰিছোঁ। সি নাই কৈছে, সি কৈছে আপুনি ঠগিবলৈ বিচাৰিছে, মই কিমান কল্পকাল তেনেকৈ দুখৰ পৰা মুক্ত হ'বৰ কাৰণে, দুখৰ পৰা মই মুক্ত নিৰ্বাণ সাক্ষাৎ হ'বৰ কাৰণে, স্বৰ্গ লভিবৰ কাৰণতে মই তেনেকৈ ফাৰ্ষ্ট বুদ্ধক মই মানে পায়স দান দিয়া মোৰ উদ্দেশ্য লক্ষ্য আছে। মই বহুত কল্প তেনেকৈ মানে বুদ্ধক পায়স দিয়া সময়টোতেই মই 28টা বুদ্ধক তেনেকৈ মই ফেলাৰ হৈ আহিছোঁ। এতিয়া আপুনি মোক ফেলাৰ নকৰিব, এইটো কাহিনী কৈ পিনি তেখেতে দিছে আপুনি খাবই লাগিব চিয়'ৰ বুলি, এইটো তেতিয়া কৈ পিনি তাক দিয়াৰ পাছতে যেতিয়া ইমান ৰিকুৱেষ্ট কৰিছে, এজন মানুহৰ ছোৱালী এজনী ইমান ৰিকুৱেষ্ট কৰিছে, তেখেতে তাৰ পায়সটো খাই দেখাইছে। মানে পায়সটো খোৱাৰ পাছতে তেখেতে ভক্তি পোৱাৰ পাছতে সি চিন্তা কৰে যে মই সঁচাকৈ বুদ্ধ হ'ব পাৰিম। তেতিয়া বুদ্ধকে আজি তোমাৰ বুদ্ধি বৃক্ষৰ তল আছে, বুদ্ধি বৃক্ষৰ তলৰ গছৰ তলতে বহি তেখেতে জ্ঞান লাভ কৰিছে। তেতিয়া জ্ঞান লাভ কৰাৰ পিছতে তেখেতক বুদ্ধ বুলি মানে আৰু সম্বোধন ধৰা হৈছে। তেতিয়া পাছতে আমাৰ পঞ্চবৰ্গীয়